এভৰিৱান সকলোকে দেউৰীত প্ৰণামীৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু দেখিছেনে একদম ৰাতিপুৱাই ওলাই মেলি ৰেডি এতিয়া 5:30 মান বাজিছেহে আমি যাওঁ অম্বুবাচী মেলালৈ যিহেতু এতিয়া মানে অম্বুবাচী মেলা চলি আছে কামাখ্যাত ভাবিছোঁ ইয়াতে থাকোঁ যেতিয়া যাওঁ লগৰজনীও ক'লে দুইজনী ওলাইছোঁ আৰু তাত গৈ একদম ধামাকা ভিডিঅ' কৰিম চব দেখুৱাম এবাৰ ময়ো প্ৰথম চাম আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইটো মোৰ নতুন ৰুম দেই পিছৰ ভ্লগতহে ৰুমটো দিম মানে ক'ত থাকোঁ কি কথা ভালকৈ দেখুৱাম এইটো ভ্লগত নেদেখুৱাম ইয়া একদম চুইদাৰ টুইদাৰ পিন্ধি মেলি ওলাইছোঁ আৰু একদম আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু চাই যাব এয়া এতিয়া আমি আহি চিটি বাছলৈ ৰৈ আছোঁ ইমানেই সোনকালে আহিলোঁ বাছ চাছ অহাই নাই গম পোৱা নাই খোজকাঢ়ি যাবগৈ লাগে নি এতিয়া ঠিক নাই আমি চিনি জানি নাপাওঁ এনেইহে আবিগে আকৌ মোক নি মেলি দুইজনী একদম ওলাইছোঁ এয়া তাই ফটো চটো মাৰি আছে আৰু মোৰ বাছ চাছ অহাই নাই মানে এতিয়া কি হয় নাজানো আৰু দেই আচলতে খুব বেছি মন আছিল অম্বুবাচী মেলা চোৱা কিন্তু কোনোবাৰ নিমিলেই এইবাৰ কেনেবাকৈ সৌভাগ্য অকণ মিলিল আৰু চাবলৈ পালোঁ এতিয়া আমি দুইজনী আহি আছোঁ এয়া বহুত আঁতৰৰ পৰা এইখিনি দেখিছেনে ভক্তৰ সমাগম আৰু ৰাতিপুৱা সোনকাল হৈ আছিলে যিহেতু তেওঁলোক এইফালে দেখিছোঁ আৰু কিবা শিবিৰ আছে আৰু এতিয়া আমি আহি আছোঁ আৰু বহুত দিন হ'ল ভিডিঅ'টো মানে কৰা কিন্তু এলাহৰ কোবত মানে মই ভিডিঅ'টো এডিট কৰি আপোনালোকলৈ দিব পৰা নাই আজি বোলো নাই নহ'ব যেনে তেনে দিব লাগিব আৰু এয়া দেখিছেনে মেইন গেট পালোহি আৰু ইয়াৰ পৰা 3 কিলোমিটাৰমান খোজকাঢ়িব লাগিব ইয়াৰে এতিয়া একদম আহি আছোঁ এনেকুৱা মানে মানুহ নহয় ৰাতিপুৱাই কম হ'ব বুলি ৰাতিপুৱা আহিলোঁ বেছিহে ইয়াৰে এতিয়া আহি আছোঁ একদম ভাগৰ লাগি গৈছিলে এনে কেনেকুৱা লাগিছে ৰাস্তাটো বহুত একদম পুৰা পাহাৰৰ ৰাস্তাত খোজকাঢ়িব ভাল সঁচাকৈ আমি মানে একদম টোপনি উঠিলে অকণমান আহোঁতে আৰু মানে কেনেকৈ যামগৈ গম নাপাওঁ দেই ইমান মানুহ চাওক পুৰা একদম চব আহি আছে ইয়াতে আমি এতিয়া ৰৈছোঁ অৱস্থা একদম বেয়া চাইকেলতে লৈ মেলি ইমানেই ভাগৰ লাগিছে বোলো একদম যাবগৈ কি হয় মানে গম নাপাওঁ একদম বহুত আমনি লাগিছে দেই এতিয়া একদম ৰখিলোঁ দুইজনী আহি আছোঁ বহুত একদম মানে বহুত কষ্ট হৈ গৈছে ৰাস্তাত আহোঁতে কিমান কি যে দৃশ্য দেখিবলৈ পাব নহয় একদম পূৰা মেকআপ চেকআপ লৈ শিৱ পাৰ্বতী মানে ভগৱানৰ ৰূপ লৈ সাজি মেলি বহি থাকে আৰু এইবোৰ কি নাজানো আগে পিছে দেখি পোৱা নাই দেই এতিয়া আমিও আহি আছোঁ আৰু লাহে লাহে পামগৈ আৰু বেছি দূৰ নাই বহিবলগীয়া হৈ গ'লগৈ দেই যাবগৈ নোৱাৰিছোঁ অকণমান মানে বহি পেলাই গৈছোঁ দেই গৰমত ঘামি অৱস্থা নাই যেন তেনে পাওঁগৈ আৰু দশ টাকা ইয়াতে এতিয়া আহি নাই পামগৈ আৰু মানে 0.5 কিলোমিটাৰমান আছে নেকি গম পোৱা নাই একদম অৱস্থা বেয়া হৈ গৈছেগৈ মানে দুজনীতো অৱস্থা বেয়া মই তাই বেগ চেগ লৈ আহিছোঁ ইয়াতে পাইছোঁহি আৰু ফাইনেলি অলপ দূৰ গ'লেই পাম চেণ্ডেল টেণ্ডেল থৈ ল'লোঁ এইফালে ভিৰ আৰু এয়া মেইন মন্দিৰৰ গেট পালোহি দেই ইমান ধুনীয়াকৈ সজাইছে এয়া মন্দিৰ পালোহি খালি ভিডিঅ' চিডিঅ' কৰিব মানে পৰা নাই দেই सभी दर्शनार्थियों को सूचित किया जाता है कि आप लोग बना दिया गया है वहाँ पे जूता चप्पल बैग उतार के माई का मंदिर में যেন তেনে পালোহি এইফালে চাওঁগৈ ইয়াত পৰিৱেশ পুৰা বহি আছে চব মেইন মন্দিৰ ইয়াৰে
আহিলোঁ একদম ভিৰ মানে পুৰা ভিৰ এয়া যে আমি এতিয়া সোমাই মেলি ওলাই যাব হ'ল আৰু ইমান ভিডিঅ' কৰিব পৰা নাই আৰু কৰিবলৈও নিদিয়ে ফোন চোন উলিয়াবলৈ আপোনালোকক যেনেকৈ পাৰোঁ দেখুৱাইছোঁ আৰু এয়া বৰ্ষা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে দেই বহুত এয়া দেই কিবাকিবি কিনিছোঁ মোক এটা দিয়ক এতিয়া আমি মন্দিৰ দৰ্শন কৰি মেলি আহিলোঁ তাৰপিছতে বহিছোঁ মানে একদম ভৰি চৰি নচলা হৈ গৈছেগৈ বহুত 4 কিলোমিটাৰমান হয় নেকি এজনী সেইফালে বহি আছে মোতকৈও মানে এই অৱস্থা বেয়া মই অলপ খোজকাঢ়িছোঁ যদিও তাই কহা নাই মানে যেন তেনেহে আহিছে এইবোৰ বেগ চেগৈ পিনে লৈ আহিলে এতিয়া একদম মোৰ মূৰৰ আহিছে খুলি দিলোঁ ঘামি মেলি অৱস্থা নাই আৰু ভিডিঅ'টো যিমান পাৰোঁ কৰিলোঁ ইমান ভালকৈ কৰিব নোৱাৰিলোঁ কাৰণ ফোন চোন উলিয়াবলৈ নিদিয়ে ফোনটো উলিয়ালে একদম পুলিচে কাৰণ ফোন ভিতৰত চুৰি হ'লে ৰিস্ক নাই কেনেকুৱা গালি পায় মানে সেইটো কাৰণে একদম ভিডিঅ' চিডিঅ' যেনেকৈ বনাব দিছিলোঁ নোৱাৰিলোঁ যিমান পাৰোঁ বনালোঁ আৰু বেলেগ ভিডিঅ'ৰ লগত মিলাই মেলি এইটো দিম চাগে যদি ভিডিঅ'টো ছুটি হয় এয়া আধা ৰাস্তাত বহি আছোঁ আমি দেই যেনেদৰে ভিডিঅ' বনাম বুলি গৈছিলোঁ তেনেদৰে বনোৱা নহ'লে মানুহৰো ইমান ভিৰ আৰু অলপ কষ্টও হ'ল তথাপিও আৰু আপোনালোকক থুলমূল আভাস এটা দিলোঁ ইয়াৰ ওপৰত মিনি ভ্লগ এটাও বনাইছিলোঁ মোৰ ইনষ্টা আইডিটো চেক কৰিলে পাব আচলতে খুব ভাল লাগিলে নহাসকলো আহিব আৰু অহাসকলেতো বাৰু দেখিছেই কিমান ভাল লাগে কষ্ট অলপ হয় হ'লেও এই কষ্টটো অনুভৱ কৰিব পৰা নাযায় আৰু আকৌ পুনৰ নতুন এটা ভ্লগত লগ পাম আপোনালোকে চাই থাকিব ইউটিউব চেনেল ডে উইথ